Hi, welcome to my YouTube channel Songram 14. আজি আমি গৈ আছো মদন কামদেৱ এয়া বলক খাই যাওক আমাৰ হাতে মদন কামদেৱত কি কৰিম আমি কৈ যাওঁ এতিয়া আমি গৈ আছো মন্দিৰৰ ভিতৰলৈ প্ৰথমে আমি অলপ পূজা পাঠ কৰি লওঁ তাৰপিছত আমি লগৰ কেইজনে খানা খাম আজি কামৰূপ কলেজৰ ভূগোল বিজ্ঞান বিভাগৰ ষষ্ঠ ষান্মাসিক বিদায় সমাগত সেয়া আজি অকণমান ধেমালি এয়া ঐতিহ্যমণ্ডিত মদন কামদেৱ দেৱালয় ইয়াত পুৰণি ভাস্কৰ্যসমূহ স্থাপিত হৈছে প্ৰথমতে গণেশ মন্দিৰত পূজা তাৰপিছত বিষ্ণু তাৰপিছত এয়া মদন কামদেৱৰ মূল মন্দিৰ ভিতৰৰ ভাগত আমি আহিছোঁ এইবাৰ পূজা ঘূৰাব লাগিব আমি শিৱ মন্দিৰত এই শিৱ মন্দিৰ
এয়া বৰ্তমান আমাৰ খানাৰ যোগাৰ চলিছে। দেইজি, বন্দিতা, হীৰক, জংকি ব্যস্ত। এইফালে এয়া খানাৰ যোগাৰ চলি আছে। জ্যোতিস্মিতা, অনামিকা, এয়া আমাৰ ৰঙা ওৰফে সাগৰিকা, এয়া কৌশিক, বিথিকা ব্লগ, এয়া আমাৰ দীপাশ্ৰী, এয়া আমাৰ জিমু, এয়া বৰ্তমান এয়া কুৱেলিকা, এয়া ধৃতিস্মিতা, এয়া সঞ্জীৱ, এয়া গীতৰ লহৰ তুলি আছে। এয়া ৰান্ধনীশালৰ চৌকা জ্বলিছে আমাৰ। এয়া অংকুৰ কি বহাইছা? হালধি বহাইছা নে দালি? এয়া দালি বহাইছে। দুই অংকুৰ ব্যস্ত। এয়া ধীৰাজ, মেইন মানুহ, খানাৰ মেইন মানুহ। এয়া সঞ্জীৱ ব্যস্ত খানা বনোৱাত। খানা হ'ব আৰু আমাৰ। সঞ্জীৱ ব্যস্ত এয়া খানা। বৰষুণ দিছে, বৰষুণ দি আছে অকণ। আমি মোহন কামদেৱ দেৱালয়ৰ প্ৰেক্ষাগৃহত আমি খানা খাম। ইয়াত বাকী সকলোবোৰ আছে। সকলোবোৰ ইয়াত আছে। দেহে মনে আশা যদি বাৰে বাৰে গুচি যোৱা মোৰ কিয় বলুৱাই নাহিবা কেনেকা ৰাতি নেলাগে মোক খুৱৰণি হে মায়া মায়া তোমায়া তুমি জানো সঁচা মৰমৰে মায়া। এয়া এমজয় খানা বনোৱাৰ লগতে আমাৰ গীতৰ আড্ডা, জুবিন দা মেইন। এয়া খানা বনোৱাৰ লগতে আমাৰ আড্ডা চলি আছে। কলিজা কপে জানার কোনোবা দলঙেৰে তুমি নামি আহিছিলা কুঁৱলীৰে চেঁচাটো পালে কেনেকালে ভাল পোৱা বিহুৰে জ্বলি উঠে বেদনা মনৰে দাপোন বিগততা শিকিলো পায়ো হেৰুৱালো ভাল পাব নাজানিলো দুখৰে নুমলীয়া আজি যে লগৰি কেনেকালে পুৰণি কুঁৱলী ফাকেৰে নামিছে
राते সকলো ভাত খাবলৈ গৈছে খানা ৰেডি এয়া মহানগৰ খুদাজনক মাতিছো আমি তেখেত দিনটো কাম কৰি আছে তেখেতক আমি মাতিছো এয়া খানা ৰেডি আমাৰ খানা ৰেডি আমি মদন কামদেৱত খানা সমাপ্ত কৰি আমি বৰ্তমান লগৰ কেইজনে ঘৰৰ অভিমুখে ৰাওনা হৈছো এতিয়া আমি আহিছো আমাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী পিংলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয় পিংলেশ্বৰ কামৰূপ আমি পিংলেশ্বৰ দেৱালয়ৰ সন্মুখত হয়তো এতিয়া গধূলি 5টা বজাৰ পিছত মন্দিৰটো বন্ধ কৰে আমি সেইকাৰণে বাহিৰৰ পৰা চাইছো এয়া পিংলেশ্বৰ দেৱালয় কামৰূপ জিলাৰ পিংলেশ্বৰ দেৱালয় এয়া আমি দিনটোৰ খানাৰ সমাপ্তি কৰি মেৰিণ্ডা হোটেলত আমি চাৰি মেৰিণ্ডা হোটেলত আমি এতিয়া গধূলি চাহ কাপ খাই ঘৰে যাওঁ সকলোকেইজন আছে লগত বাই বাই আজিলৈ বাই বাই